বা মিটিং এইটো আমাৰ যোৱা 13 তাৰিখ মাৰ্চৰ পৰা আৰম্ভ হৈছে। আজি 21 তাৰিখ আৰু আমাৰ এনেকুৱা ৰেলীটো এপ্ৰিল মাহত 10 তাৰিখত শেষ হ'ব। মুঠতে কণ্টিনিউ গৈ আছোঁ আৰু উদ্দেশ্য এটাই, BTC অঞ্চলত আমি শান্তি বিচাৰিছোঁ, BTC অঞ্চলত আমি একতা বিচাৰিছোঁ আৰু BTC অঞ্চলত আমাক উন্নয়ন লাগে। আজি প্ৰমোদ বড়ো চৰকাৰে যিটো ধ্বংস কৰি আছে সেইটো পাব্লিকে দেখি আছে, পাব্লিকে গম পাইছে আৰু আমিও বিফিব মানে ওলাই আহিব লগা প্ৰয়োজন হৈছে যে আমি BTCটো ধ্বংস কৰিব দিব নোৱাৰে, BTCটো বাচাবই লাগিব। সেই হিচাপত আমি আজি যোৱা 13 তাৰিখৰ পৰা আমি ওলাই আহিছোঁ আৰু আমাৰ এই যাত্ৰাটো কণ্টিনিউ হ'ব। মুঠতে আমাৰ কথাটো হ'ল BTCৰ পৰা প্ৰমোদ বড়োক আউট কৰিব লাগে, BTCটো বচাব লাগে। স্যাৰ, প্ৰমোদ বড়োৱে এটা কথা উল্লেখ কৰিছে যে আপোনাৰ আজি যোগদান সভাত ইমান মানুহ, তাৰপিছত প্ৰমোদ বড়োৱে কৈছে যে হাগ্ৰামা মহিলাই বৰ্তমানৰ ৰাজনীতি নাজানে বুলি কৈছে। মই এইবিলাক একো বুজি নাপাওঁ, যোনে কৈছে সিহে বুজি পাব। মই এইবিলাক যোনে কৈছে তাক সুধিবি। বেনাৰৰ ওপৰত বড়ো ভাষা নথকাৰ কাৰণে কলা ৰং সানি দিছে। এইটো যোনে কৰিছে ইহঁতৰ লগত আলোচনা কৰক, সোধক আপোনালোকে। মই মুঠতে এই যাত্ৰাত ব্যস্ত, কোনে কি কৰিছে কৰা নাই মই একো নাজানো। খাইছেতো দৰ্জাটো দুটা থাকিছিল, একটাই দৰ্জা দিছে, একটাটো খাইছে না নাই। 5টা খিৰিকী থাকে, 5টাৰ ভিতৰত 2টা দিছে, 3টাটো খাইছে না নাই। সেইটোৱে।